ওয়েলকাম টু আসাম জব জিকে। আমি আজি এই ভিডিঅ'টোত অসমীয়া ভাষা সাহিত্যৰ 50টা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, কোনে সৰ্বপ্ৰথম অসম ৰত্ন বঁটা লাভ কৰিছিলে? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। কুৱেশ্যন নম্বৰ 2, সৰস্বতী সন্মান বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিলে? উত্তৰ লক্ষীনন্দন বৰা। লক্ষীনন্দন বৰাই 2008 চনত সৰস্বতী সন্মান বঁটা লাভ কৰিছিলে আৰু লক্ষীনন্দন বৰাই কাইকল্প উপন্যাসৰ বাবে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে। ভাৰতৰ সংবিধানৰ 8ম অনুসূচীত তালিকাভুক্ত 22টা ভাষাৰ যিকোনো এটাত গদ্য বা কবিতা সাহিত্যকৰ্মৰ বাবে সৰস্বতী সন্মান বঁটা প্ৰদান কৰা হয় আৰু সৰস্বতী সন্মান 1951 চনত কে বিৰলা ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে আৰু 2008 চনত লক্ষ্মীনন্দন বৰাক কাইকল্প উপন্যাসৰ বাবে সৰস্বতী সন্মান বঁটা প্ৰদান কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 3, ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিলে? উত্তৰ গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈক 1999 চনত মৰণোত্তৰৰ বাবে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিলে। আনহাতে ডক্টৰ ভূপেন হাজৰিকাক 2019 চনত মৰণোত্তৰৰ বাবে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 4, শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিলে? উত্তৰ কীৰ্তিনাথ হাজৰিকা। কীৰ্তিনাথ হাজৰিকা 1986 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিলে। অসম চৰকাৰে 1986 চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিক শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়াই আহিছে আৰু 1986 চনত কীৰ্তিনাথ হাজৰিকাই এই বঁটা লাভ কৰা প্ৰথম ব্যক্তি আছিলে। আনহাতে 2020 চনত ভৱপ্ৰসাদ চলিহাই এই বঁটা লাভ কৰিছে। কুৱেশ্যন নম্বৰ 5, দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিলে? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাই 1992 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 6, অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিলে? উত্তৰ ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া। ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া 1990 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে। অসম উপত্যকা সাহিত্য বঁটা হৈছে অসমীয়া সাহিত্যৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ। উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়। 1990 চনত আৰম্ভ কৰা এই বঁটা লাভ কৰা প্ৰথমগৰাকী লেখক আছিল ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া। কুৱেশ্যন নম্বৰ 7, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিলে? উত্তৰ যতীন্দ্ৰ নাথ দুৱৰা। যতীন্দ্ৰ নাথ দুৱৰাই 1955 চনত প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 8, সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ বনফুল। আৰু বনফুলৰ লেখক আছিল যতীন্দ্ৰ নাথ দুৱৰা আৰু এই বনফুল কবিতা সংকলনৰ বাবে যতীন্দ্ৰ নাথ দুৱৰা 1955 চনত সৰ্বপ্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 9, সাহিত্য একাডেমীৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ ইয়াৰুঙ্গাম। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ইয়াৰুঙ্গাম উপন্যাসৰ বাবে 1961 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে আৰু সেইকাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে ইয়াৰুঙ্গাম। কুৱেশ্যন নম্বৰ 10, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম আৰু একমাত্ৰ লেখিকাগৰাকীৰ নাম কি? উত্তৰ মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 11, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিকজন কোন আছিলে? উত্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত মৃত্যুঞ্জয় কিতাপৰ বাবে পোনপ্ৰথম অসমৰ পৰা জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। এতিয়ালৈকে অসমৰ পৰা 3জন সাহিত্যিকে জ্ঞানপীঠ বঁটা লাভ কৰিছে। সেইকেইজন হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী আৰু নীলমণি ফুকন। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত মৃত্যুঞ্জয় কিতাপৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। আনহাতে মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত জীৱনজোৰা সাহিত্য সাধনাৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। আকৌ নীলমণি ফুকনে 2020 চনত জীৱনজোৰা সাহিত্য সাধনাৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 12, বিষ্ণু ৰাভা বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিলে? উত্তৰ ৰংবং তেৰাং। ৰংবং তেৰাঙে 1981 চনত বিষ্ণু ৰাভা বঁটা লাভ কৰিছিলে আৰু বিষ্ণু ৰাভা
আৰু বিষ্ণু ৰাভা বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি হৈছিলে ৰংবাং তেৰাং। কুৱেশ্যন নম্বৰ 13, প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিলে? উত্তৰ মাধৱ কন্দলী। 1400 শতিকাত মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিছিলে। কুৱেশ্যন নম্বৰ 14, কাক অসমীয়া গদ্যৰ জনক বুলি জনা যায়? উত্তৰ ভট্টদেৱ। কুৱেশ্যন নম্বৰ 15, প্ৰথম অসমীয়া গদ্যৰ নামটো কি? উত্তৰ কথাগীতা। ভট্টদেৱে ৰচিত কথাগীতা হৈছে প্ৰথম অসমীয়া গদ্যৰ নাম। কুৱেশ্যন নম্বৰ 16, প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? উত্তৰ সুৰবি। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত সুৰবি হৈছে প্ৰথম অসমীয়া গল্প সংকলন। কুৱেশ্যন নম্বৰ 17, অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 18, প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? উত্তৰ সেউতী। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত সেউতী হৈছে প্ৰথম অসমীয়া চুটিগল্প। কুৱেশ্যন নম্বৰ 19, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 20, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? উত্তৰ বনকুঁৱৰী। কবি চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত বনকুঁৱৰী হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। কুৱেশ্যন নম্বৰ 21, অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ হেম সৰস্বতী ৰচিত প্ৰহ্লাদ চৰিত। কুৱেশ্যন নম্বৰ 22, অসমৰ প্ৰথম ছনেট কবি কোন? উত্তৰ হেমচন্দ্ৰ গোস্বামী। কুৱেশ্যন নম্বৰ 23, প্ৰথম অসমীয়া ছনেটখনৰ নাম কি? উত্তৰ প্ৰিয়তমাৰ চিঠি। কুৱেশ্যন নম্বৰ 24, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ আত্মাৰাম শৰ্মাৰ ধৰ্মপুস্তক। অৰ্থাৎ আত্মাৰাম শৰ্মাৰ ধৰ্মপুস্তক হৈছে প্ৰথম অসমীয়া ছপা পুথি। কুৱেশ্যন নম্বৰ 25, অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচিতা কোন? উত্তৰ উইলিয়াম ৰবিনছন। উইলিয়াম ৰবিনছনে ৰচিত গ্ৰামাৰ অৱ আছামিজ লেংগুৱেজ হৈছে প্ৰথম অসমীয়া ভাষাত ৰচা ব্যাকৰণ। কুৱেশ্যন নম্বৰ 26, অসমীয়া ভাষাত প্ৰথম অভিধান ৰচোতা কোন? উত্তৰ মাইলছ ব্ৰনছন। মাইলছ ব্ৰনছনে ৰচিত অসমীয়া আৰু ইংৰাজী অভিধান হৈছে অসমীয়া ভাষাত প্ৰথম অভিধান। কুৱেশ্যন নম্বৰ 27, প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি? উত্তৰ লাহৰী। পদ্মনাথ গোহাঁই বৰুৱাদেৱে ৰচিত লাহৰী হৈছে প্ৰথম অসমীয়া ছপা উপন্যাস। কুৱেশ্যন নম্বৰ 28, প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী। পদ্মনাথ গোহাঁই বৰুৱাদেৱে ৰচিত ভানুমতী হৈছে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস। কুৱেশ্যন নম্বৰ 29, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? উত্তৰ পাতালপুৰী। আৰু এই পাতালপুৰীৰ লেখক হৈছে হৰগোবিন্দ শৰ্মা। কুৱেশ্যন নম্বৰ 30, জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ মিৰি জীয়ৰী। ৰজনীকান্ত বৰদলৈয়ে ৰচিত মিৰি জীয়ৰী হৈছে জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস। কুৱেশ্যন নম্বৰ 31, অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায়? উত্তৰ ৰজনীকান্ত বৰদলৈক। কুৱেশ্যন নম্বৰ 32, প্ৰথম অসমীয়া নাটকখনৰ নাম কি? উত্তৰ শংকৰদেৱৰ সিংহযাত্ৰা। কুৱেশ্যন নম্বৰ 33, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? উত্তৰ বিলাতৰ চিঠি। জ্ঞানদাবিৰাম বৰুৱা ৰচিত বিলাতৰ চিঠি হৈছে প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী। কুৱেশ্যন নম্বৰ 34, অসমীয়া সাহিত্যৰ প্ৰথম সভাপতিজনৰ নাম কি? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। কুৱেশ্যন নম্বৰ 35, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কোন ঠাইত আৰু কিমান চনত হৈছিলে? উত্তৰ শিৱসাগৰত 1917 চনৰ ডিচেম্বৰ মাহত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিলে আৰু এই প্ৰথম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱে। কুৱেশ্যন নম্বৰ 36, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিলে? উত্তৰ শৰৎচন্দ্ৰ গোস্বামী। কুৱেশ্যন নম্বৰ 37, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিলে? উত্তৰ নলিনীবালা দেৱী। আৰু নলিনীবালা দেৱী 1954 চনৰ যোৰহাট অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিলে। কুৱেশ্যন নম্বৰ 38, প্ৰথম অসমীয়া ছনেট পুথিখনৰ নাম কি?
উত্তৰ মালচ। হিতেশ্বৰ বৰবৰুৱা ৰচিত মালচ হৈছে প্ৰথম অসমীয়া চনেট পুথি। কুৱেশ্যন নম্বৰ 39, প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি? উত্তৰ ৰামনৱমী নাটক। আৰু এই ৰামনৱমী নাটকৰ লেখক হৈছে গুণাভিৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 40, প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? উত্তৰ মোৰ জীৱন সোঁৱৰণ। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত মোৰ জীৱন সোঁৱৰণ হৈছে প্ৰথম অসমীয়া আত্মজীৱনী। কুৱেশ্যন নম্বৰ 41, অসমৰ প্ৰথম সংবাদপত্ৰখনৰ নাম কি? উত্তৰ অৰুণোদয়। আৰু এই অৰুণোদয় সংবাদপত্ৰখন 1846 চনত প্ৰকাশ হৈছিলে আৰু এই অৰুণোদয় সংবাদপত্ৰখনৰ প্ৰথম সম্পাদক আছিলে ডক্টৰ নাথান ব্ৰাউন। কুৱেশ্যন নম্বৰ 42, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? উত্তৰ দৈনিক বাতৰি। আৰু এই দৈনিক বাতৰিৰ প্ৰথম সম্পাদক আছিলে নীলমণি ফুকন। কুৱেশ্যন নম্বৰ 43, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? উত্তৰ ল'ৰা বন্ধু। আৰু এই ল'ৰা বন্ধুৰ প্ৰথম সম্পাদক আছিলে কৰুণাভিৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 44, প্ৰথম অসমীয়া মিনি আলোচনীখনৰ নাম কি? উত্তৰ বিন্দু। আৰু এই বিন্দু আলোচনীৰ প্ৰথম সম্পাদক আছিলে ভূপেন হাজৰিকা। কুৱেশ্যন নম্বৰ 45, প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি? উত্তৰ কাৰ্টুন। আৰু এই কাৰ্টুনৰ প্ৰথম সম্পাদক আছিলে পুলক গগৈ। কুৱেশ্যন নম্বৰ 46, অসমৰ বাহিৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? উত্তৰ জোনাকী। আৰু এই জোনাকীৰ প্ৰথম সম্পাদক আছিলে চন্দ্ৰকুমাৰ আগৰৱালা। কুৱেশ্যন নম্বৰ 47, প্ৰথম অসমীয়া সাদিনী আলোচনীখনৰ নাম কি? উত্তৰ নৱযুগ। আৰু এই নৱযুগৰ প্ৰথম সম্পাদক আছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 48, অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি? উত্তৰ আছাম ট্ৰিবিউন। আৰু এই আছাম ট্ৰিবিউনৰ প্ৰথম সম্পাদক আছিলে লক্ষ্মীনাথ ফুকন। কুৱেশ্যন নম্বৰ 49, কৃষি বিষয়ক প্ৰথম আলোচনীখনৰ নাম কি? উত্তৰ আছাম কৃষক। আৰু এই আছাম কৃষকৰ প্ৰথম সম্পাদক আছিলে নাৰায়ণ চন্দ্ৰ বৰুৱা। কুৱেশ্যন নম্বৰ 50, প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? উত্তৰ ঘৰ জেউতী। আৰু এই ঘৰ জেউতীৰ প্ৰথম সম্পাদক আছিলে কমলালয়া কাকতি আৰু কনকলতা চলিহা। গতিকে যদি সেই ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।